हेलो फ्रेंड्स स्वागतम जनाइছো আপোনালোকক অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেলত সো फ्रेंड्स মোৰ কেইটামান সাবস্ক্ৰাইবাৰে মোক প্ৰশ্ন কৰিছে মোৰ লগত এলএমবি এন্টি ড্ৰাইভিং লাইসেন্স আছে মই সেইখনৰে স্কুটি বাইক চলাব পাৰিম নে নোৱাৰিম সো যদি আপোনালোকৰ মনতো এনেকুৱা ধৰণৰ প্ৰশ্ন আছে তো প্লিজ ভিডিওটো শেষলৈকে চাই থাকিব ভিডিওটো যদি ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব মোৰ চেনেলত যদি নতুনকৈ আছে মোৰ চেনেলত সাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিয়ক কিয়নো মই আপোনালোকলৈ এনেকুৱা ধৰণৰ ড্ৰাইভিংৰ টিপছ ড্ৰাইভিংৰ লাইসেন্সৰ কথা লৈ আই থাকিম সো হেল্ল फ्रेंड्स মোৰ নাম চন্দন আপুনি চাইছে অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেল তো বলক দেৰি নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ তো ফ্ৰেন্ড ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেলৰ পৰা মোৰ যিমানবিলাক সাবস্ক্ৰাইবাৰ আছে ভিউৱাৰ্ছ আছে যিবিলাক ভিডিওত লাইক কৰে মই সকলোবিলাক পৰিয়ালৰ মোৰ অসম ড্ৰাইভিং স্কুলৰ পৰিয়ালটোক দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছো দুৰ্গা পূজা ভালদৰে যাওক ভালদৰে আপোনালোকে দুৰ্গা পূজা চাওক তো ফ্ৰেন্ড এতিয়া আগবাঢ়িছো আপুনি মেইন টপিকটোলৈ তো চাওক আপোনাৰ যিখন লাইসেন্স এলএমবি এন্টি ড্ৰাইভিং লাইসেন্স আছে সেইখনেৰে আপুনি স্কুটি চলাব পাৰে নে নোৱাৰে সেইটো জনাৰ আগত আপুনি জানিব লাগিব আপোনাৰ এলএমবি ড্ৰাইভিং লাইসেন্সখন কি তো প্ৰথমতে আপোনাক এটা সৰু উদাহৰণ দি বুজাই দিছো চাওক আপোনাক কোনোবাই সুধিছে আপুনি মেট্ৰিক পাছ কৰিছে নে কৰা নাই আপুনি কৰিছে আৰু সেইজনক আপুনি দেখুৱাই দিছে আপোনাৰ সাৰ্টিফিকেটখন আপোনাৰ যিখন মেট্ৰিক পাছ কৰা সাৰ্টিফিকেট আছে সেইখন দেখুৱাই দিছে তাৰ পিছত সেই মানুহজনে আপোনাক প্ৰশ্ন কৰিব নেকি कि আপুনি মেট্ৰিক পাছ কৰিছে কিন্তু আপুনি এলপি স্কুল পাছ কৰি অহা নাই তো তেনেকৈ প্ৰশ্ন কৰিব নেকি বা আপুনি যিখন সাৰ্টিফিকেট যিজনক দেখুৱাই দিব সেই মানুহজনে আপোনাক সুধিব নেকি এলপি স্কুল পাছ কৰিছে নে কৰা নাই তো নিশ্চয় নোদে এইখিনি কথা আপোনালোকে জানে ভালদৰে তো আপোনাৰ এলএমবি ড্ৰাইভিং লাইসেন্সখনো তেনেকুৱা তো এলএমবি এন্টি তো লাইট মটৰ ভেহিকলছ নন ট্ৰান্সপোৰ্ট তো চাওক আপোনাৰ যিবিলাক গাড়ী আছে যিবিলাক গাড়ী 7500 কেজিৰ তলত আছে তো সকলোবিলাক লাইট মটৰ ভেহিকলত পৰি যায় তো যিবিলাক গাড়ী আছে সেইবিলাকত কিন্তু এটা কথা লক্ষ্য ৰাখিব বগা প্লেটৰ ওপৰত যাতে কলাই দি লিখা হয় মানে বগা প্লেটৰ ওপৰত যদি কলাই দি লিখা আছে তো সেইখন লাইট মটৰ ভেহিকল বা পাৰ্সোনেল ইউজৰ কাৰণে আপোনাৰ লগত যিখন এলএমবি এন্টি ড্ৰাইভিং লাইসেন্স আছে তো সেইখনৰে আপুনি চলাব পাৰিব তো এতিয়া আপুনি হয়তো গম পালে ধৰক আপোনাৰ এলএমবি এন্টি ড্ৰাইভিং লাইসেন্সখন 4 চকীয়াৰ বাবে দিছে তো তেনেকুৱা সে মেট্ৰিক পাছ কৰা কথা নিচিনা আপোনাক 4 চকীয়া লাইসেন্স এখন দিছে আপুনি সেইখনেৰে কিয় এখন স্কুটি চলাব নোৱাৰে কিয় এখন বাইক চলাব নোৱাৰে আৰু এটা থুলমুলকৈ বুজাই দিও চাওক আপোনাৰ লগত যদি এখন ডাঙৰ গাড়ীৰ লাইসেন্স আছে আপোনাৰ ট্ৰাক চলাব পৰা এইচএমভি ড্ৰাইভিং লাইসেন্স আছে তো হেভি মটৰ ভেহিকলৰ ড্ৰাইভিং লাইসেন্স আছে তো সেইখনেৰে আপুনি সৰু গাড়ী চলাব নোৱাৰিব নেকি আপুনি সৰু গাড়ীৰ পৰা যায় আপুনি এলএমভিৰ পৰা যায় আপুনি এলএমভি কেপ পাইছে পিএসভি পাইছে তাৰ পিছত আপুনি এইচএমভি পাইছে তাৰ পিছতে আপুনি এইচএমভি খন পাব তাৰ এইচএমভিৰ ওপৰত আৰু আপুনি হেভি লাইসেন্স পাব তাৰ পিছতে পাব তো এইখিনি কথা আপুনি নিশ্চয় গম পালে যদি আপোনাৰ লগত এখন ডাঙৰ গাড়ী লাইসেন্স থাকে ডাঙৰ গাড়ী চলাব পৰা লাইসেন্স থাকে তো সেইখনেৰে আপুনি সৰু সকলোবিলাক কেটেগৰী গাড়ী চলাব পাৰিব তো ফেন এতিয়া হয়তো আপুনি নিশ্চয় গম পালে আপোনাৰ লগত যিটো প্ৰশ্ন আছিল তো সেই প্ৰশ্নৰ উত্তৰ পালে তো ফেন যদি প্ৰশ্নটো উত্তৰ পালে তো প্লিজ ভিডিওটো এটা লাইক কৰি দিব যদি এনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে তো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব কিয়নো মই আপোনালোকলৈ এনেকুৱা ধৰণৰ ড্ৰাইভিংৰ টিপছ লৈ আই থাকিম তো ফেন বাছ আজিলৈ মানে মই লগ পাম নেক্সট ভিডিওত তেতিয়ালৈকে ভালদৰে গাড়ী চলাব গাড়ী চলোৱা সময়ত সিট বেল্ট ব্যৱহাৰ কৰি ট্ৰাফিক নিয়ম মানি চলিব তো ফেন বাছ আজিলৈ মানে